অৰুণোদয়ৰ ধন নোহোমোৱা প্ৰায় 15,000ৰ পৰা 20,000 মহিলালৈ এক ডাঙৰ খবৰ। যিসকলে অৰুণোদয়ৰ ধন পোৱা নাই সেইসকললৈ আহি পৰিছে ডাঙৰ খবৰ। যিসকলে অৰুণোদয়ৰ ধন পোৱা নাই সেইসকলে কৰিব লাগিব বেংক একাউণ্টৰ সৈতে আধাৰ লিংক। আপুনি বেংক নোযোৱাকৈ ঘৰতে কৰিব পাৰিব আধাৰ লিংক। অৰুণোদয়ৰ প্ৰত্যেক মাহৰ ধন পাবলৈ কৰা থাকিব লাগিব আধাৰ লিংক আৰু আধাৰ লিংক নাথাকিলে আপোনাৰ একাউণ্টত ধন নোসোমায়। প্ৰত্যেকখন জিলাতে এতিয়া জাননী জাৰি কৰা হৈছে আৰু আপুনি যদি বেংক যাবলৈ অসুবিধা পায় তেন্তে আজি আপোনাক দেখুৱাম ঘৰতে বহি কেনেকৈ নিজৰ মোবাইলতে কৰিব পাৰিব আধাৰ লিংক। আহক চাওঁ কেনেকৈ নিজৰ মোবাইলতে কৰিব পাৰিব আধাৰ লিংক। তাৰ বাবে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত গুগলত গৈ NPCI এনেকৈ লিখি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত এনেকৈ দেখা পাইছে ভাৰত আধাৰ চিডিং ইনেবলাৰ। এইটোত ইয়াতে দেখিবলৈ পাইছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত অলপ সময় ৱেইট কৰিব, পেজটো লোডিং হ'ব। ইয়াতে দেখা পাইছে 3টা ষ্টেপ আছে। ফাৰ্ষ্ট ষ্টেপটোত এই NPCI ৱেবছাইটটোত যাব লাগিব। ইয়াতে ওপৰত দেখা পাইছে এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত অ'কে দেখা পাইছে, অ'কে বটনত ক্লিক কৰিব। অ'কে বটনত ক্লিক কৰাৰ পাছত আপোনাক অফিচিয়েল ৱেবছাইটটোলৈ লৈ যাব। এনেকৈ ইয়াতে দেখিবলৈ পাইছে ওপৰত কাষ্টমাৰ বুলি লিখা আছে দেখা পাইছে, এই 2 নম্বৰতে ছেকেণ্ডৰ তাতে ক্লিক কৰিব লাগিব। ইয়াতে কাষ্টমাৰত ক্লিক কৰাৰ পাছত দেখিবলৈ পাইছে এনেকুৱা এটা পেজ ওলাই গৈছে, অপেন হৈছে ভাৰত আধাৰ চিডিং ইনেবলাৰ পেজ। ইয়াতে এইটো অপশ্যনতে ক্লিক কৰি দিব। এই অপশ্যনটোত ইয়াত ক্লিক কৰাৰ পাছত দেখা পাইছে এনেকৈ পেজখন অলপ লোডিং হ'ব। এই লাইনটোতে আপুনি ক্লিক কৰি দিব। ইয়াতে যিহেতু আপুনি আধাৰ লিংক কৰিব ইয়াতে ক্লিক কৰিব। দেখিলে ৰাইট চাইডে ওলাই পৰিছে এনেকৈ এণ্টাৰ ইয়ৰ আধাৰ নাম্বাৰ। তলত দেখা পাইছে এণ্টাৰ, এই 3টা বক্সতে আপোনাৰ 12টা অংকৰ যিটো আধাৰ নাম্বাৰ হয় শুদ্ধকৈ ইয়াত 3টা বক্সত দি দিব স্পষ্টকৈ। তাৰপাছত 2 নম্বৰতে দেখা পাইছে ৰিকুৱেষ্ট ফৰ আধাৰ চিডিং ডিচিডিং। যিহেতু আপুনি আধাৰ লিংক কৰিব তেন্তে আপুনি চিডিঙত দিব। এইটো ফাৰ্ষ্ট অপশ্যনটোত ক্লিক কৰি দিব। তাৰ নেক্সট ইয়াৰ তললৈ স্ক্ৰল ডাউন কৰিব, চিলেক্ট ইয়ৰ বেংক ইয়াতে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত দেখিছে সকলো বেংকৰ নাম আহিছে। ইয়াতে আপোনাৰ যিটো বেংক হয় ইয়াৰ পৰা ৰাইট চাইডে যিটো আছে তাতে ক্লিক কৰি দিব। দেখা পাইছে যিটো বেংক হয় সেইটো চিলেক্ট কৰি ল'ব ইয়াৰ পৰা। তাৰপাছত ইয়াতে নেক্সট দিবলৈ আহিছে একাউণ্ট নাম্বাৰটো আপোনাৰ ইয়াত শুদ্ধকৈ ইয়াতে লিখি দিব। তাৰপাছত নেক্সট আকৌ কনফাৰ্ম একাউণ্ট নাম্বাৰ, ইয়াত আকৌ এবাৰ একাউণ্ট নাম্বাৰটো ইয়াতে এই বক্সটোত লিখি দিব। ইয়াতে আকৌ এবাৰ লিখিব লাগিব শুদ্ধকৈ, 2বাৰ লিখি দিলে। তাৰ নেক্সট তললৈ স্ক্ৰল ডাউন কৰিব, লেফ্ট চাইডে দেখিছে যিটো বক্স আছে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত তললৈ স্ক্ৰল ডাউন কৰি যাব। ইয়াত দেখিবলৈ পাইছে যিটো কেপচা আছে 6টা নাম্বাৰ আছে, এইটো কেপচাটো তলৰ বক্সটোত দি দিব। প্ৰত্যেকবাৰতে বেলেগ কেপচা আহিব, আপোনাৰ টাইমত যিটো আহিব সেইটো ইয়াতে বক্সটোত দি দিব। তাৰ তললৈ স্ক্ৰল ডাউন কৰিব, দেখা পাইছে ছাবমিট ইয়াতে দেখা পাইছে গ্ৰীণ বুটন, এই গ্ৰীণ বুটনটোত ক্লিক কৰি দিব। ইয়াৰ পাছতে আপোনাৰ কমপ্লিট হৈ যাব আধাৰ লিংক প্ৰচেছটো আপোনাৰ এনেদৰে সম্পূৰ্ণ হৈ যাব। আপুনি এনেকৈ ঘৰতে বহি আপোনাৰ আধাৰ কাৰ্ড লিংক কৰিব পাৰিব নিজৰ বেংক একাউণ্টৰ সৈতে। আপোনালোকলৈ এটাই অনুৰোধ থাকিব, চেনেলটিলৈ যদি পোনপ্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।